নমস্কাৰ বন্ধু বান্ধৱীসকল ইষ্টৰ্ণ নলেজ ফৰ ইউ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আসাম ইকনমিৰ ওপৰত আলোচনা কৰিম। অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছোঁ আপোনালোকৰ আগলৈ। আমি লাষ্ট ভিডিঅ'টো আলোচনা কৰিছিলোঁ যে পলিটি এণ্ড ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ শাসন প্ৰণালী আৰু ভাৰতীয় সংবিধানৰ ওপৰত ভালেমান কুৱেশ্যনৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে গৈ চাই ল'ব। বলক পলম নকৰি কুৱেশ্যন আৰম্ভ কৰোঁ। Question number 1. Which one of the following is the geographical area of Assam as per 2011 census? কৈছে যে 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনটো অসমৰ ভৌগোলিক অঞ্চল? ই আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ 78,438 স্কয়াৰ কিলোমিটাৰ। Question number 2. In which of the following years the wild indigenous tea plants discovered in Assam? কৈছে যে কোনটো বছৰত অসমত বন্যদেশীয় চাহ পৰিকল্পনা আৱিষ্কাৰ কৰা হৈছিল? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ 1823 কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3. দ্য হিলি ৰিজন অফ আছাম হেজ এন এল্টিটিউড এবাউট? কৈছে যে অসমৰ পাৰ্বত্য অঞ্চলটি উচ্চতা প্ৰায় ইয়াৰ কিমান উচ্চতা? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি 1200 মিটাৰ এপ্ৰক্স ফ্ৰম দ্য সি লেভেল অৰ্থাৎ প্ৰায় সমুদ্ৰ স্তৰৰ পৰা 1200 মিটাৰ। Question number 4. Which of the following percentage of people living in rural area of the Assam? কৈছে যে অসমত কিমান শতাংশ মানুহে গ্ৰাম্য অঞ্চলত বসবাস কৰে? ই আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 89%। অসমত 89% মানুহে গ্ৰাম্য অঞ্চলত বসবাস কৰে। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 5 আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 5. In which of the following place of Assam the biggest refinery is situated? কৈছে যে অসমৰ কোনখন ঠাইত বৃহত্তম শোধনাগাৰ অৱস্থিত? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি নুমলীগড় অৰ্থাৎ অসমৰ নুমলীগড়ত বৃহত্তম শোধনাগাৰ অৱস্থিত। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 6. Which one of the following refinery in Assam known as Assam Accord Refinery? কৈছে যে তলত দিয়া কোনটো অসমৰ ৰিফাইনেৰী আছাম একৰ্ড ৰিফাইনেৰী হিচাপে পৰিচিত? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ নুমলীগড় ৰিফাইনেৰী। Question number 7. In which of the following years Digboi oil fields were discovered? কৈছে যে নিম্নলিখিত কোনটো বছৰত ডিগবৈ তেল ক্ষেত্ৰ আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1889 অৰ্থাৎ 1889 কি হৈছিলে ডিগবৈ তেল ক্ষেত্ৰ আৱিষ্কাৰ কৰা হৈছিল। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখি ল'ব। Question number 8. The first oil well in Digboi was completed by? কৈছে যে ডিগবৈত প্ৰথম তেল খাত সম্পন্ন কৰে কোনে সম্পন্ন কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9. Which of the following refinery is the oldest in Asia? কৈছে যে তলৰ কোনটো ৰিফাইনেৰী এছিয়াৰ ভিতৰত প্ৰাচীনতম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডিগবৈ অইল ৰিফাইনেৰী অৰ্থাৎ ডিগবৈ অইল ৰিফাইনেৰী হৈছে এছিয়াৰ ভিতৰত প্ৰাচীনতম ৰিফাইনেৰী। কুৱেশ্যন নম্বৰ 10. The first public sector oil refinery in India? কৈছে যে ভাৰতৰ প্ৰথম পাব্লিক ছেক্টৰ অইল ৰিফাইনেৰী হৈছে ইয়াৰ এনচাৰ হ'ব অপশ্যন বি নুনমাটি ৰিফাইনেৰী হৈছে ফাৰ্ষ্ট পাব্লিক ছেক্টৰ অইল ৰিফাইনেৰী ইন ইণ্ডিয়া। গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 11 আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 11. In which year ONGC was set up? কৈছে যে ONGC কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1956 অৰ্থাৎ 1956 চনত ONGC প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12. Oil India was set up in the year of? কৈছে যে অইল ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিলে কিমান চনত প্ৰতিষ্ঠা হৈছিলে? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি 1959 কি হৈছিলে অইল ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিলে। কুৱেশ্যন নম্বৰ 13. নুমলীগড় ৰিফাইনেৰী ইজ আণ্ডাৰ? কৈছে যে নুমলীগড় ৰিফাইনেৰী কি আণ্ডাৰত আছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি জইণ্ট ছেক্টৰ। কুৱেশ্যন নম্বৰ 14. Which one of the following companies associated with the Assam Government in setting up Numaligarh Refinery? কৈছে যে নুমলীগড় ৰিফাইনেৰী স্থাপিত কৰোঁতে অসম চৰকাৰৰ লগত জড়িত তলৰ কোনটো কোম্পানী আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ইণ্ডো বৰ্মা পেট্ৰলিয়াম কোম্পানী লিমিটেড। কুৱেশ্যন নম্বৰ 15. এছিয়াছ ফাৰ্ষ্ট নেচাৰেল গেছ বেছড পাৱাৰ ষ্টেচন ইজ চিটুৱেটেড এট? কৈছে যে এছিয়াৰ প্ৰথম প্ৰাকৃতিক গেছ আধাৰিত ক্ষমতাৰ স্থান ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ দুলিয়াজানত অৱস্থিত। Question number 16. Reliance Industries Private Limited is associated with the? কৈছে যে Reliance Industries Private Limited কাৰ লগত জড়িত? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট অৰ্থাৎ আছাম গেছ ক্ৰেকাৰ প্ৰজেক্টৰ লগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড জড়িত। Question number 17. India's crude oil production in 1993 to 1994 was? কৈছে যে
1993 চনৰ পৰা 1996 চনলৈকে ভাৰতৰ খাৰুৱা তেল উৎপাদন আছিল কিমান আছিল ইয়াৰ উত্তৰটো হ'ব অপচন ডি 27.18 মিলিয়ন টনছ Question number 18 Assam crude oil production during 1994 কৈছে যে 1996 চনৰ সময়ত অসমৰ খাৰুৱা তেলৰ উৎপাদন আছিল কিমান আছিল ইয়াৰ এনসাৰটো হ'ব অপচন এ 4.9 মিলিয়ন টনছ মনত ৰাখিবলগীয়া কোৱেশ্চন হয় আপোনালোকে মনত ৰাখি ল'ব Question number 19 What is the estimate cost of Numaligarh Refinery কৈছে Numaligarh Refinery আনুমানিক ব্যয় কিমান ইয়াৰ উত্তৰটো হ'ব অপচন বি 1800 crores Question number 20 The present rate of oil royalty for crude oil is কৈছে যে খাৰুৱা তেলৰ বাবে তেলৰ ৰয়েলটিৰ বৰ্তমান ৰেট হৈছে ই উত্তৰটো হ'ব অপচন এ RS 420 per metric ton খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় Question number 21 Which one of the following committee recommended the royalty rate কৈছে যে তলৰ কোনটো কমিটিয়ে ৰয়েলটি ৰেটছক প্ৰস্তাৱ দিয়ে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি ৰাজ কমিটিয়ে Question number 22 The area which is reserved for forest in Assam সুধিছে যে অসমৰ কিমান বনাঞ্চল সংৰক্ষিত আছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ 22% of the total area অৰ্থাৎ মোট মাটিকালি 22% বনাঞ্চল সংৰক্ষিত আছে খুবই ইম্পৰ্টেন্ট কোৱেশ্চন Question number 23 The most valuable tree in Assam forest is কৈছে যে অসম বনাঞ্চলৰ সৰ্বাধিক মূল্যৱান গছ হৈছে ইয়াৰ এনসাৰ হ'ব অপচন সি শাল অৰ্থাৎ চাচি গছ হৈছে অসমৰ মূল্যৱান গছ Question number 24 In which of the following place the first plywood factory in Assam was set up কৈছে যে নিম্নলিখিত অসমৰ কোন ঠাইত প্ৰথম প্লাইউড ফেক্টৰী স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি কৰিমগঞ্জত স্থাপিত কৰা হৈছিল কিমান চনত কৰা হৈছিল বুলি ক'লে 1917 চনত কৰা হৈছিল খুবই ইম্পৰ্টেন্ট কোৱেশ্চন Number 25 How many tea gardens are there in Assam কৈছে যে অসমত কিমান চাহ বাগিচা আছে ইয়াৰ উত্তৰটো হ'ব অপচন এ more than 8000 অৰ্থাৎ 8000 কৈ অধিক বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই পাৰ্ট 2 আৰু কোৱেশ্চনৰ ওপৰত আমি ডিসকাস কৰিম আপোনালোকে সকলোবোৰ বিষয়ৰ ওপৰত MCQ কোৱেশ্চন পাবৰ বাবে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম